বিলাক ভালে আছে আহিলো এটা নতুন ভিডিও লৈ পেলাই আৰু বহুত বহুত ধন্যবাদ মোক ইমান মৰম দিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে বহুতৰে মেছেজ আহিছিলে যে সকলোৱে ফলো কৰি আছে আৰু সকলোকে মোৰ মৰম সকলোকে জনাইছো এতিয়া আজি মই আসলতে আপোনালোকক এটো ভিডিও লৈ আহিছো এটা নাচ লৈ পেলাই নাচ হল কি আমি জুজনা নাচুতে আমাৰ বহুত প্ৰবলেম হয় কেতিয়াবা এতিয়া মোক বহুতে মেছেজ দিছিলে যে ম্যাম আমি জুজনাত কেনেকে নাচিব লাগে এটা জুজনাত আমি বিভিন্ন ধৰণে আমি অফ কোর্স নাচু এতিয়া এটা সৰু স্টেপ এটা শিকাই দিম জুজনাত কেনেকে নাচিব লাগে এটা জুজনাত কেনেকে নাচিব লাগে হেতু আহকচোন দেখাই দিও মই এতিয়া তো বৰ্তমান এতিয়া আমি জুজনাত আমি পজিশনটো কেনেকে লব লাগে হেতু দেখাই দিছো মই দুইখন ভৰি চাব মোৰ ভৰি দুখন বৰ বেছি ডিসটেন্স একদম ওচৰত নহয় পাৰা পক্ষত অলপ ডিসটেন্সত ৰাখিব আৰু প্লাস মই জুজনাটো আমি আমাৰ কি হয় নরমালি আমাৰ বডি মুভমেন্টটো বহুত ইম্পৰ্টেন্ট জুজনাত হালি জালি নাচিব লাগে যেহেতু জুজনা কেনেকে গায় আপোনালোকে সকলোৱে জানে একদম স্লোট গটিকে হে হালি জালি একদম গুটে বডি মুভমেন্টটো আপোনাৰ ইমানে ধুনিয়াকে মানে মুভমেন্টটো আপোনাৰ ইমান স্মুথ হ'ব লাগে যাতে আপোনাৰ বেছি নাচনীজনিক আৰু বেছি ভাল দেখে গটিকে হে কাৰণে দুইখন ভৰি অলপমান ডিসটেন্সত ৰাখি আমি আঠুটো এই দুটা নিজ নরমালি কেনেকে কৰিব লাগে এবাৰ এনেকে আৰু এবাৰ এনেকে গম পাইছনে বস্তুটো ভৰি দুখনৰ পটাটো উঠাব পুৰা পেলাই থব তাৰ পিছত লাহেকে এবাৰ এনেকে আঠুটো যাব আৰু এবাৰ এনেকে এটা ইউ টাইপত এটা মানে কাৰ্ভ টাইপত এটা গম পাইছনে ওয়েভ এনেকুৱা এইটো তাৰ পিছত এইটো বুজিলেনে এতিয়া মই ওপৰখিনি দেখাও সপোজ বোলে মই দুখন হাত ককালত দিছো ঠিক আছে দুখন হাত ককালত দি মই সপোজ জুজনা গাম এতিয়া জুজনা নাচিছো কেনেকে সপোজ এটা মই জাস্ট দেখাইছো স্টেপটো অলপমান ডায়াগোনাল এনেকুৱা টাইপত কৰি বডিটো আপোনাৰ এনেকুৱা পজিশনত ৰাখি লাহেকে এইটো তাৰ পিছত এনেকে হালিব এনেকে এবাৰ তাৰ পিছত এনেকে এবাৰ ককালত দুখন হাত ককালত দি পেলাই এবাৰ এনেকে এবাৰ এনেকে আৰু হাত মেলি যদি নাচে হাত মেলি জুজনাত অফ কোর্স আমি হাত মেলিয়ে নাচুম ধুনিয়াকে হালি যাবি এবাৰ এনেকে এবাৰ এনেকে ও জানো ই নই লই হালিলে নদালি ভলো গটিকে আপোনালোকে দেখা পালে এটা সৰু ক্লিপিং দেখালো মই যে জুজনাত কেনেকে নাচিব লাগে গটিকে আপোনালোকৰ তেনেকে ভংগিমা বলে কি দিব লাগে যদি প্ৰশ্ন আহে ডাউট আহে মই কৈ দিছো যে অলৰেডি আপোনালোকক ভংগিমা দিয়া হৈছে গটিকে আপোনালোকে জুজনা নাচুতে কোন কিটা ভংগিমা আপোনালোকে দিলে সুবিধা হয় সেই হিচাপে আপোনালোকে দিব আৰু বাস মই এটা জাস্ট এটা দেখালো আপোনালোকে এটা এক্সাম্পল হিচাপে আপোনালোকক দেখালো ফলো কৰিব আৰু মোৰ চেনেলটো এনেকে সাবস্ক্ৰাইব কৰাৰ কাৰণে মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আজি যদি আপোনাৰ ভিডিওটো পছন্দ লাগিলে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে সাইডতে থকা বেল আইকনটো টিপি দিব যাতে চেনেলটো সাবস্ক্ৰাইব হৈ যায় আৰু মোৰ ফাৰ্দাৰ নটিফিকেশন খিনি যাতে আপোনালোকে পায় তেতিয়ালৈকে আকৌ লগ পাম নতুন নতুন ভিডিওস লৈ পেলাই বাদ্যযন্ত্ৰত কেনেকে নাচিব লাগে পেপা বজাওতে গগনা বজাওতে এনেকে মই আহি থাকিম আপকামিং ভিডিওস বিলাক আপোনালোকে পাই থাকিব তেতিয়ালৈকে সুৰক্ষিত থাকক আৰু ভালকে থাকক নমস্কাৰ